Himanshu! Himanshu! Dhekiya আৰু দুডালমান হোৱা হ'লে ভাল লাগিলে হ'লে। হেল্ল' গাইজ, আমাৰ হিমাংশুৱে আজি পেং কৰিব ৰাস্তাৰ ফালেদি যোৱাৰ মানুহক ঢেকীয়া লৈ লওক। ঢেকীয়া বুলি ঢেকীয়া 20 টকা ঢেকীয়া হৈছিব। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব ৰাস্তাৰ ফালেদি যোৱা মানুহক। তো ভিডিঅ'টো আগবঢ়াইছোঁ। ঢেকীয়া লৈ লওক 2 টকা যিমানখিনি 5 টকা ধেৰ ঢেকীয়া 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 লৈ লওক। ঢেকীয়া খাই ভাল পাব। ঢেকীয়া ঢেকীয়া প্ৰেমে ঢেকীয়া দিয়ক। ঢেকীয়া 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 কেইডালমান ঢেকীয়া আৰু দুডালমান হোৱা হ'লে ভাল লাগিলে হ'লে। আহিছে মানুহ ৰবা। খানা গৈ যোৱা। Himanshu! Himanshu! আৰু আহিছে হিমাংশু। মাংস খাই দিব না কাঙ্কাল দিনের হয়ে যাব। ঢেকীয়া খাই দিব না মাংস খাই খাই এনেকুৱা ধিমি হৈ গৈছে যেনেকুৱা আমাৰ এনেকুৱা হালধি। ঢেকীয়া 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 ক'ৰ পৰা আহিছে? আপুনি নাও আনিলোঁ 5 মুঠা আৰু 1 মুঠা আনিলোঁ 3। দুকে লৈ লওক। পইচাটো বেলেগ দিনা দি দিব।
ভাল পালে আপোনালোকে প্ৰেংক ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব যেতিয়ালৈকে মোৰ হিমাংশু বৰুৱা ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই পটাপট ফ'ল' কৰি দিয়ক আৰু হেৰি ছাবস্ক্ৰাইব কৰি দিব লাইক এটা